জনাই আছোঁ নিউজ অসম বাৰ্তা বিগ ব্ৰেকিং। প্ৰকৃতিৰ ৰুদ্ৰৰূপত কঁপিছে সমগ্ৰ অসম। হয়, নিশাৰে পৰা ৰাজ্যত ধাৰাসাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে। ধাৰাসাৰ বৰষুণ মহানগৰীৰ প্ৰান্তে প্ৰান্তে লাগিছে হাহাকাৰ। ঘণ্টাত 40-50 কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা বৰষুণ। কৃত্ৰিম বানত ডুব গৈছে মহানগৰী ৰাজপুত। মহানগৰী ৰাজপুত ইতিমধ্যে কৃত্ৰিম বানত ডুব গৈছে। 22খন জিলালৈ হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। 4খন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। যিকোনো মুহূৰ্তত ঘটিব পাৰে ডাঙৰ বিপদ। হয়, ডাঙৰ বিপদ ঘটিব পাৰে। ইতিমধ্যে জনাইছোঁ 18খন জিলাত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বতৰ বিজ্ঞান কেন্দ্ৰৰ ভয়ংকৰ আগজাননী দিছে এই মুহূৰ্তত। পৰৱৰ্তী 24 ঘণ্টা অসমৰ বাবে অতি সংকটপূৰ্ণ। লৈ আহিছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। ৰন্ধন গেছ LPGক লৈ আহি গ'ল বিগ ব্ৰেকিং নিউজ। হয়, ৰন্ধন গেছ LPGক লৈ আহি গ'ল এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। পুনৰ আহিল 24,000 মেট্ৰিক টন LPG ভাৰতত। ষ্ট্ৰেইট অফ হৰমুজৰ পৰা আহি বিশাখাপট্টনম বন্দৰত উপস্থিত গেছ পৰিবাহী জাহাজ BW ব্ৰিজ। 24,000 মেট্ৰিক টন ৰন্ধন গেছ লৈ অনা হৈছে এই বিশাল জাহাজত। ইতিমধ্যে আন 2 জাহাজ লুপিনাছ আৰু AIUKৰ উপস্থিত হৈছে বন্দৰত। আন কেইবাখনো গেছ পৰিবাহী জাহাজ 2 এদিনতে উপস্থিত হ'ব আমাৰ ভাৰতত। দেশত নাটনি নহয় এতিয়াৰ পৰা ৰন্ধন গেছ।